हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल। आज এটা আকৰ্ষণীয় ভিডিও লৈছো আপোনালোকৰ আগত। এটো হৈছে লটাৰী খেলৰ ওপৰত বনোৱা ভিডিও। আপোনালোকে নিশ্চয় ভাল পাব। আগৰ লটাৰী খেলসমূহত বহুত সহাৰি জনালে, ভাল লাগিছে মনটো। ভিডিওটো আৰম্ভ কৰাৰ আগত সকলো ৰাইজলৈ এটা অনুৰোধ, আপোনালোকে যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰি দিব। এনেকে মানে তাতে বুটাম থাকিব, লাইকটো দবাই দিব। তাৰ পিছত চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটা থাকে, সেই বেল আইকনটো দবাই দিব। যদি ভৱিষ্যতে মই এনেকুৱা ধৰণৰ ভিডিওসমূহ আনো, ইয়াৰ নটিফিকেশনটো আপোনালোকে আগতীয়াকৈ পাই যাব। এতিয়া এখন খেল ক'ত হ'ব সেইটো মোক জনাই দিছো। এখন খেল হ'ব যোৰহাটত। যোৰহাটৰ আউনিআটি বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে এখন খেল আয়োজন কৰা হ'ব অহা মাহৰ 11 ফেব্ৰুৱাৰী 2024 তাৰিখে। গতিকে যিসকল দৰ্শকে এতিয়াও টিকেট ল'ম বুলি ভাবি আছে তেওঁলোকে সোনকালে টিকেটটো লৈ লওক আৰু বেছি দিন নাই গিয়া। এখন খেলৰ এটা টিকেটৰ মূল্য 100 টকা। আপোনালোকে যদি গোটেই বুকখন লয়, এই বুকখনত 11টা টিকেট থাকিব, মাত্ৰ প্ৰাইচ 1000 টকা, মানে এটা টিকেট ফ্ৰী। এই বুকখনৰ নাম্বাৰৰ ওপৰত একো খেল নহয়। আগৰ ভিডিওসমূহত যেনেকে বুকৰ নাম্বাৰৰ ওপৰতো খেল হৈছিলে, ইয়াত তেনেকুৱা ধৰণৰ একো নাইকিয়া। আৰু এটা কথা শুনি ভাল লাগিব, আপোনালোকে প্ৰাইজ পাওক বা নাপাওক খেলখনত, কিন্তু আপোনালোকৰ মনত এটা ভাল লাগিব। কি হ'ব ভাল লাগিব জানেনে? আপোনালোকে সেই বিশ্ববিদ্যালয়খন বনোৱাৰ ক্ষেত্ৰত আপোনাৰো সামান্যভাৱে অংশীদাৰী আছে। গতিকে মই যদি এইকেইটা টিকেটত যদি প্ৰাইজো নাপাওঁ, তথাপি মোৰ বেয়া নালাগিব, কাৰণ সেই 1000 টকাটো মই বিশ্ববিদ্যালয়খন বনোৱাত অনুদান হিচাপে দিছো। গতিকে দৰ্শকসকল, খেলখন খুবেই ইণ্টাৰেষ্টিং হ'ব। বহুত দামী দামী গাড়ী আছে। যিসকল দৰ্শকে গাড়ী ভাল পায় তেওঁলোকৰ কাৰণে ভাল খবৰ, আৰু যিসকল দৰ্শকে বাইক ভাল পায় তেওঁলোকৰ কাৰণেও ভাল খবৰ। গতিকে টোটেল 12খন গাড়ী আছে। তেওঁলোকৰ উপহাৰসমূহ এনে ধৰণৰ: উডি গাড়ীৰ পৰা আৰম্ভ কৰি পেলাই এল্টো K10লৈকে, আৰু লগতে 4খন দুচকীয়া বাহন আছে, পাটৰ কাপোৰ, মুগা কাপোৰ, ৰেফ্ৰিজিৰেটৰ, আইফোন, LCD আৰু গোল্ড কইন্স। গতিকে ইয়াৰ যোনবিলাক নিয়মাৱলী আছে সেইবিলাক মই দেখাই দিম আপোনালোকক, আপোনালোকে পঢ়ি ল'ব। গতিকে পলম নকৰি পেলাই আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱ সকললৈ, যিসকলে এনেকুৱা ধৰণৰ খেলসমূহৰ খবৰ বিচাৰি ফুৰে তেওঁলোকৰ কাৰণে। এইখিনিতে এটা খবৰ জনাই থওঁ, যিসকল দৰ্শকে টিকেট কিনিম বুলি ভাবিছে কিন্তু তেওঁলোকে টিকেট কিনিবলৈ সুবিধা পোৱা নাইকিয়া, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। মোৰ ভিডিওটো ডেছক্ৰিপশ্যন বক্সত এটা কণ্টেক্ট নাম্বাৰ থাকিব। সেই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি পেলাই আপোনালোকে অনলাইন যোগে এই টিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব। পে'মেণ্টৰ ক্ষেত্ৰত কোনো কেছ অন ডেলিভাৰী নাইকিয়া, আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে শুদ্ধভাৱে আপোনালোকৰ এড্ৰেছসমূহ এই হোৱাটছআপ নাম্বাৰতে দি দিব। বুকিং কৰা 3-4 দিনমান লাগিব সময়। আপোনালোকে যেনেকৈ ফ্লিপকাৰ্ট, এমাজন যেনেকৈ আপোনালোকে অৰ্ডাৰ পাৰ্চেল কৰাৰ পিছত ঘৰত পায়হি, তেনেকৈ আপোনালোকৰ এই টিকেটসমূহো ঘৰ পাবগৈ। ইয়াত কোনো ফ্ৰড নহয়। যোনজনৰ নাম্বাৰ দিম তেওঁ অকল অনলাইন টিকেটেই চেল কৰে। তেওঁ আজিয়ে নহয়, আগতো তেনেকৈ চেল কৰিছে। গতিকে আপোনালোকে ভয় নাখাব। ৰিচেণ্টলি লামডিঙত এতিয়া আকৌ লটাৰী খেলৰ আৰম্ভ হ'ব। তাৰ ভিডিঅ'সমূহ নিশ্চয় বনাম, মই আপোনালোকক দেখাম। মই তাৰ প্ৰাইজসমূহো দেখাম কেনেকুৱা আকৰ্ষণীয় হ'ব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল লাগিছে চাই পেলাই। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ পেলাই। তেতিয়ালৈ আপোনালোকে অপেক্ষা কৰক। জয় অসম।